নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 7:30 আৰু মোৰ আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰাই আৰম্ভ কৰিলোঁ। আৰু আজিৰ দিনটোত মই কি কৰোঁ, ক'লৈ যাওঁ, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া কাটিব লৈছোঁ মূলা শাক, আৰু যিহেতু নতুনকৈ ওলাইছে মূলা শাক, ভাবিলোঁ আজি মূলা শাক খোৱা যাওক বুলি। এতিয়া মাছৰ কাৰণে পিচি লৈছোঁ জলকীয়া। মই মাছৰ কাৰণে জলকীয়া আৰু আজি বনাম মাছ, এয়া বৰালি মাছ আৰু এয়া হ'ল মোৱা মাছ। নাজানো কিহৰ লগত কি বনাওঁ। ডাঙৰ মাছখিনি বনাম আজি মূলা আলু দি পিনি তৰকাৰী। মই আলুখিনি এনেকুৱা চাইজত কাটি ল'লোঁ। আৰু এইখিনি হৈছে মাছৰ অকণমান তেল, আৰু এয়া হৈছে মাছৰ মাথা। আৰু এয়া শাক হৈ গ'ল মোৰ কাটি, আৰু যিহেতু বঠিদাও দি কাটিছোঁ সেইকাৰণে বহুতেই ধুনীয়া হৈছে কটাটো। এতিয়া মই মাছৰ মাথাখিনি ভাজি ল'লোঁ। এইফালে মই মাছ তৰকাৰীৰ কাৰণে মূলা আলু তেনেকৈ মছলাৰ লগত ভাজি আছোঁ। এয়া মোৰ মূলা শাক ৰেডি হৈ গ'ল। এতিয়া মই এই তৰকাৰীখিনিত অকণমান গৰম পানী কৰি পিনি দি দিছোঁ। আৰু খাই বহুতেই টেষ্ট লাগে, কাৰণ নতুন মূলা ওলাইছে। মাছৰ লগত মূলা খাই বহুতেই ভাল লাগে। এইখিনি মই মাছ সৰু সৰু মাছখিনি পিঁয়াজ দি পিনি বনাইছোঁ। এতিয়া মই মাছ দি দিছোঁ তৰকাৰীত। মই মাছৰ চব্জিটো একেবাৰে ৰাতিৰ কাৰণেও বনাই থৈ দিছোঁ, আৰু বাকীখিনি মাছ মই অকণমান ভাজি কৰি পিনি থৈ দিছোঁ, কালি খাব পাৰিম। আৰু এইখিনি এতিয়া হৈ থাকক। আৰু এয়া মোৰ মাছ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও এদিন নিশ্চয় ঘৰত বনাই খাই চাব, বহুতেই ভাল লাগে। এয়া ভাত, আৰু এয়া হৈছে পিঁয়াজ দি মাছ, সৰু মাছ। আহিলোঁ আপোনালোকৰ মাজলৈ, ভাবিলোঁ যিহেতু মোৰ ভিডিঅ' মই বনাইছিলোঁ হয়, মই বহুত কষ্টত বনাবলগীয়া হৈছিলে। কিন্তু এতিয়া মোৰ যিখিনি ভিডিঅ' বনোৱা বস্তু সেইখিনি মই সৰু ইমান দামী নহয়। মই যিখিনি মই পাৰিছিলোঁ সেইখিনি, মোৰ যিখিনি লাগে সেইখিনি মই কিনিলোঁ বাৰু। আৰু মই ভাবিছোঁ আপোনালোকক মই আজি কি ল'লোঁ মই সেইখিনি মই আপোনালোকক দেখুৱাম। আৰু প্লিজ বন্ধু বান্ধৱীসকল, যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই অকণমান ভাল পায়, প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। কাৰণ আপোনালোকে মোক অকণমান আশীৰ্বাদ কৰক, অকণমান ছাপোৰ্ট কৰক, যাতে মই অকণমান আগুৱাই যাবলৈ পাৰোঁ। আৰু আপোনালোকে যদি মোক সেইকণ ছাপোৰ্ট, সেইকণ আশীৰ্বাদ নকৰে মই কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আৰু মই জানো আপোনালোকে মোক সেইকণ আশীৰ্বাদ কৰিব, সেইকণ ছাপোৰ্ট কৰিব। আৰু কি ল'লোঁ সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। নম্বৰতে সৰু লাইট এটা, এইটো মোবাইলৰ আগফালে লগোৱা হ'ল, পোহৰ দিয়ে। আৰু সৰুকৈ কিনিবলগীয়া হৈছে। কিনিম যেতিয়া ভগৱানে মোক অকণমান আগুৱাই লৈ যাব, তেতিয়া ডাঙৰ কিনিম বুলি মই মনতে ভাবি লৈছোঁ। এতিয়া এইটো দিয়ে মই কাম চলাম। আৰু 2 নম্বৰতে মোৰ মাইক্ৰ'ফোন এটা বহুতে দৰকাৰ আছিলে, এইটো মই ল'লোঁ। এইখিনি মই অৰ্ডাৰ দিয়ে ল'লোঁ, আৰু এইখিনি জাষ্ট আজি আহি পাইছেহে। মই খুলি মেলি আগতে চাই লৈছোঁ বেয়া আহিছে নে ভাল আহিছে। আৰু এইটোত 2টা কাম কৰা যায়। মোবাইল লগাই পিনি এইটোত চেল্ফি ভিডিঅ' বনাব পাৰি, আৰু এইটো ষ্টেণ্ড টাইপৰো কৰিব পাৰি। মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এডাল ইমান ইয়াতকৈ অকণমান ওখ হয়। এডাল দুটা কাম কৰা যায়। আৰু লৈছোঁ এতিয়া এইখিনি, যিহেতু মোৰ বহুতেই দৰকাৰ হৈ আছিলে।
ভাবিলোঁ লৈ লওঁ। গৈ আছোঁ এতিয়া ওচৰৰ ভণ্টি এজনী বাৰ্থডে আছে, তাত অকণমান লাগি দিবলৈ কৈছে। কি খুৱাই নাজানো, গৈলেহে গম পাম। তেনেহ'লে ব'লক। আহি পাই গ'লোঁ। এয়া বেলুন ফুলাই আছোঁ আমি এতিয়া। এতিয়া গৈ আছোঁ বাৰ্থডে খাবলৈ। তাত পৰা কাম চাম কৰি পিনি গুচি আহিলোঁ। আহি পাই গ'লোঁ বাৰ্থডে ঘৰত। এতিয়া ভাল কৰিলে। আৰু এয়া হৈছে বাৰ্থডে ঘৰ। বেলুন চেলুন দি এনেকুৱাই সজোৱা হৈছে। আজিলৈ লৈ লৈছোঁ মই বিদায়। আৰু এতিয়া ৰাতি বাজিছে 9:30 আৰু মই ছোৱালীজনীক ভাত পানী খুৱাই তাইক মই শুৱাই দিলোঁ। আৰু আমাৰ ভাত খুৱাই এতিয়ালৈকে হোৱা নাই, খাম। আৰু তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই অকণমান ভাল পায়, প্লিজ 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 লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ হৈ আছে বন্ধু বান্ধৱীসকল। আজিলৈ টাটা।